আজি মই আপোনাক এটি ওম উচ্চাৰণৰ সাইন্টিফিক মেথড শিকাম। আপোনাৰ জীৱনত সন্মুখীন হোৱা নানান সমস্যা লাগিলে দুখ, অশান্তি, হতাশা, নিৰাশা, মানসিকভাৱে ভাগি পৰা বা কোনো কথাত মনোযোগ দিব নোৱাৰা এনেকুৱা যিকোনো সমস্যা কেৱল সাইন্টিফিকভাৱে ওমৰ উচ্চাৰণ কৰিয়ে সমাধান কৰিব পাৰে। এই ভিডিঅ'টোত আপুনি সাইন্টিফিকভাৱে কেনেকৈ ওমৰ উচ্চাৰণ কৰিব লাগে হেতু শিকিব আৰু তাক আধ্যাত্মিকভাৱে কেনেকৈ অনুসৰণ কৰিব লাগে সেই কথাটো শিকিব। ভিডিঅ'টো 10 মিনিট দেৰি হ'ব পাৰে, স্কিপ নকৰিব, কিয়নো আমি সদায় উচ্চাৰণ কৰি থকা ওমটোকেই সাইন্সে কেনেকৈ অসাধাৰণভাৱে প্ৰস্তুত কৰিছে সেই কথাটো আমি বুজিবলৈ চেষ্টা কৰিম। যদি স্কিপ কৰি যায় তেতিয়াহ'লে বুজিব নোৱাৰিব আৰু ইয়াৰ উপকাৰিতাটো বুজি নাপাব। ঠিক সেইমতে আপুনিও কৰিব আৰু প্ৰথম অভিজ্ঞতা আপোনাৰ কেনেকুৱা হয় সেই কথা মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। ওকে, আপোনাক বুজাবৰ বাবে মই এটি ওম লৈ আহিছো। আমিতো সকলোৱে ওম লিখিব জানোৱেই আৰু উচ্চাৰণ কৰিবও জানো। ওমৰ ছবিটোৰ লগত উচ্চাৰণটো যদি আমি মিলাই ল'ব পাৰো তেতিয়াহ'লে আমাৰ জীৱনৰো নিমিলা অংকবিলাক লাইনত আহি যাব। গতিকে প্ৰথমতে আমি চাওঁ ওমৰ ছবিটো আমি পৰিচয় হৈ লওঁ। এই যে দেখিছে এই পাৰ্টটোক কোৱা হয় সুষুপ্তি, হৈছে আমাৰ আনকনচিয়াছ অৱস্থা। আৰু এই তলৰ ঠিক ইয়াৰ তলৰ এই পাৰ্টটোক কোৱা হয় জাগৃতি, অৰ্থাৎ ই আমাৰ কনচিয়াছ মাইণ্ড। এই অংশটো হ'ল স্বপ্ন। স্বপ্ন মানে আপুনি সাপোজ ৰাতিপুৱা উঠিবৰ কাৰণে এলাৰ্মটো দি থৈ দিছে, এলাৰ্মটো বাজি যোৱাৰ পিছত আপুনি টোপনিতে বন্ধ কৰি থলে, আকৌ 2 ঘণ্টামানৰ পিছত সাৰ পাই দেখিলে আপোনাৰ দেৰি হৈ গ'ল, স্কুলত যাব লগা আছিলে, কলেজত যাব লগা আছিলে, কিন্তু আপুনি বন্ধ যে কৰি থলে এলাৰ্মটো, সেই ষ্টেজটো হৈছে স্বপ্ন ষ্টেজ। গতিকে আমি কনচিয়াছ আৰু আনকনচিয়াছ এই দুটাৰ মাজত থাকৰ কাৰণে এই ষ্টেজটোক স্বপ্ন বুলি কোৱা হয়। তাৰ পিছত চাওক এই ষ্টেজটো হৈছে মায়া। মানে আপোনাৰ ওমটোৰ কি বুজাইছে, শুই থকা অৱস্থাৰ পৰা সাৰ পাই যোৱা অৱস্থাটো বুজাইছে। এই মায়াটো পাৰ হৈ গৈ এই যেতিয়া এই অৱস্থাটো পাব এইটো কোৱা হয় তুৰ্য বা সমাধি ষ্টেজ পাবগৈ, তেতিয়াহ'লে আপুনি মোক্ষ লাভ কৰিব। সমাধি পালে মোক্ষ লাভ কৰিবই, সেইটো 100% চিয়ৰ, আপোনাক কোনেও ৰখাব নোৱাৰে। সাইন্টিফিকলি আমি কেনেকৈ সমাধি ষ্টেজলৈকে যাব পাৰো সেই কথাটো চাওঁ আহক। ওমৰ ধাৰণাটো হৈ গ'ল। এতিয়া আমি ইংলিছত ওম লিখি আমাৰ ধাৰণাটো AUM, লিখোতেও AUM হ'ব লাগে আৰু উচ্চাৰণ কৰোতেও AUM হ'ব লাগে। আমি যদি হিন্দী বা সংস্কৃত চাওঁ তেতিয়াহ'লে দেখিম যে ইয়াতে 3টা পাৰ্ট আছে, অ, উ আৰু চন্দ্ৰবিন্দু। চন্দ্ৰবিন্দুৰ পৰা ম, ওম, অৰ্থাৎ অৰ পৰা অ, উৰ পৰা উ, চন্দ্ৰবিন্দুৰ পৰা ম, ওম। উচ্চাৰণ কেনেকে হ'ব চাওক। বহুতে কেনেকে কৰে ওম, এনেকে নকৰিব। মুখখন খুলি লাহে লাহে বন্ধ কৰক, আপোনাৰ মুখৰ পৰা ওমে ওলাব। আৰম্ভণিতে যে কৈছিলো ছবিটো আৰু উচ্চাৰণটো এক কৰি ল'ব পাৰিলে আমাৰ জীৱনৰ আধা সমস্যা তাতেই সমাধান হৈ যাব। গতিকে কেনেকে ছবিটোৰ লগত কেনেকে উচ্চাৰণ কৰিব চাওক। যেতিয়া মই উচ্চাৰণ কৰিছো এই অংশটো, যেতিয়া উচ্চাৰণ কৰিছো এই অংশটো, আৰু এই অংশটো, আৰু ইয়াৰ পিছত গৈ যেতিয়া এই অংশটো পোৱা যাব এইটো কোৱা হয় সমাধি ষ্টেজ। গতিকে আমাৰ গোটেই বিষয়টোৰ আলোচনা এতিয়া এই সমাধি ষ্টেজটোৰ ওপৰতে হ'ব। এতিয়া ওমকাৰৰ ওপৰত বিজ্ঞানে
কি পৰীক্ষা কৰিছে চাওঁ আহক ইন্টাৰনেশ্যনেল জাৰ্নেল অফ যোগা নামৰ সংস্থাটোৱে নিউৰো হিমোডাইনামিকৰ ওপৰত ওমকাৰটোৰ ওপৰত এটা অধ্যয়ন কৰিবৰ বাবে কেইজনমান বিজ্ঞানীকৰ লগত লগ হৈ এটা নিয়ম বনাইছিল সেই নিয়মটোক 15 সেকেন্ড ৰুল বুলিও জনা হয় মানে ওমকাৰটো কেনেকৈ কৰিব লাগে সেইটো এটা নিয়ম বনাই কেইজনমান মানুহক সেই নিয়মতে ওমকাৰ কৰিবৰ কাৰণে দিছিলে আৰু তাৰ পৰা সেই মানুহকেইজনে ওমকাৰ কৰি থাকোতে তেওঁলোকৰ ব্ৰেইনৰ এটা এমআৰআই স্কেন লৈছিলে আৰু নিশ্চয় আলোচনা কৰিম কিন্তু তাৰ আগতে আমাৰ মগজুৰ কেইটামান অংশক আমি পৰিচয় হৈ লওঁ তেতিয়াহলে এই পৰীক্ষাটো বুজাত আমাৰ সুবিধা হ'ব এই অংশটো কোৱা হয় থেলামাছ ই আপোনাৰ শৰীৰটোক জাগ্ৰত কৰি ৰাখে আৰু সতৰ্ক কৰি ৰখাত সহায় কৰে নেক্সট তেনেকে এইটো কোৱা হয় সিঙ্গুলাম ই আপোনাক নিৰ্ণয় লোৱাত সহায় কৰে অৰ্থাৎ ডিসিশন মেকিংত সহায় কৰে আৰু এই অংশটো কোৱা হয় হিপোকেম্পাছ অৰ্থাৎ এই অংশটোৱে আপোনাক বস্তু মনত ৰাখিবলৈ বা অনুসন্ধান কৰিবলৈ সহায় কৰে হয়তো স্পেলিং ৰং হ'ব পাৰে হেতু কাৰণে অলপ ক্ষমা কৰিব ধৰি লওক আপুনি কিবা এটা বস্তু এই স্থানত ৰাখিছিলে কেইদিনমান পিছত আকৌ সেই স্থানত আপুনি বিচাৰি পায় বা সেই স্থানটোলৈকে যাবলৈ নেভিগেশ্যনত সুবিধা হয় কিন্তু এই কামটোত সহায় কৰে আপোনাৰ হিপোকেম্পাছ নামৰ অংশটোৱে আৰু যিখিনি মেমৰি থাকে সেই মেমৰিখিনি আপোনাৰ হিপোকেম্পাছত ষ্টৰ হৈ থাকে এই ক্ষেত্ৰত মগজুৰ আৰু বহুত পাৰ্ট থাকে সহায়ক হিচাপে কিন্তু আমি বৰ্তমান এই তিনিটা অংশকে মনত ৰাখিম যাতে ভিডিওটো শেষলৈকে বুজাত আমাৰ সুবিধা হয় এই তিনিটা অংশৰেই বিজ্ঞানীসকলে এমআৰআই স্কেন কৰি কি ফলাফল পাইছিলে চাওঁ আহক প্ৰথমতে তেওঁলোকে বনোৱা নিয়মটোত 15 সেকেন্ডৰ কাৰণে ৰেষ্ট তাৰ পিছত আকৌ 15 সেকেন্ডৰ কাৰণে ওমকাৰ কৰিব লাগে আকৌ 15 সেকেন্ডৰ কাৰণে ৰেষ্ট যেনেকৈ মই দেখাইছিলো হেনেকৈ ওমকাৰ কৰক ৰেষ্ট কৰক ওমকাৰ কৰক ৰেষ্ট কৰক কেইজনমান মানুহক এই নিয়মটো শিকাই দিয়া হ'ল আৰু তেওঁলোকক ওমকাৰ কৰি থাকোতেই এমআৰআই স্কেনটো লোৱা হ'ল আৰু সেই ৰিজাল্টৰ পৰা আমি এটা উদাহৰণ আজি আলোচনা কৰিম তাৰ পৰা কি পোৱা গৈছিলে এই চাৰিটা হ'ল আমি প্ৰথমতে যে আলোচনা কৰি আহিছিলো মগজুৰ অংশকেইটা সেই অংশকেইটাৰ এমআৰআই স্কেন এ ব্লকত চাব তাতে 4 নম্বৰ প্লেসটোত এটা কালাৰ কোড আছে যে যেতিয়া ইয়েলো হৈ গৈ থাকিব সেই ইয়েলো হৈ গৈ থকাৰ অৰ্থটো হৈছে ইয়াৰ অংশটোৱে মগজুৰ অংশটোৱে কাম কৰা বন্ধ কৰিছে ঠিক তেনেকৈ এমআৰআই স্কেনটো আমি বুজিবলৈ চেষ্টা কৰিম এতিয়া এ নম্বৰ ব্লকটোত আছিল থেলামাছ ই আমাক জাগ্ৰত আৰু সতৰ্ক হৈ থকাত সহায় কৰে কিন্তু যেতিয়া সেই মানুহজনৰ এমআৰআই স্কেন লোৱা হৈছিল তেতিয়া তেওঁ কি কৰি আছিল ওমকাৰ কৰি আছিল মই যেনেকৈ দেখুৱাইছিলো এনেকৈ ওমকাৰ কৰি থাকোতে এমআৰআই স্কেন লোৱা হৈছিল তেতিয়া এই পিকচাৰটোত চাব এতিয়া আপুনি ক্ৰমান্বয়ে ইয়েলো হৈ গৈ আছে মানে কি ওমকাৰ কৰি থাকোতে সেই ব্যক্তিজনৰ থেলামাছ অংশটোৱে কাম কৰা বন্ধ কৰি গৈ আছে নেক্সটটো চাব বি নম্বৰটো কি আছিল সিঙ্গুলামৰ কাম হৈছে ডিসিশন মেকিং এটোটো আপুনি যদি চাই দেখিব বি নম্বৰ ব্লকটোত চাওক 1 নম্বৰ পজিশনটোৰ পিকচাৰটোত আৰু 2 নম্বৰ পিকচাৰটোত ক্ৰমান্বয়ে হালধীয়া ইয়েলো হৈ গৈ আছে আৰু সি নম্বৰ 3rd নম্বৰ পজিশনৰ পিকচাৰটোত এটো হোৱাইট হৈ গৈছে ইয়েলো হৈ গৈ আছে মানে এটো কাম কৰা বন্ধ কৰি দি আছে মানে ডিএক্টিভ হৈ গৈ আছে হোৱাইট হৈ গৈছে মানে ওমকাৰটো কৰাৰ ঠিক শেষ হোৱাৰ সময়ত আকৌ এক্টিভ হৈ গৈছে সি নম্বৰ ব্লকটো হৈছে হিপোকেম্পাছ ই আমাক কথা মনত ৰখাত সহায় কৰে ইয়াতো ঠিক একেদৰে সৰু সৰু ইয়েলো দেখিছে আপুনি কিয়নো এটো হিপোকেম্পাছ অংশটোৱে সৰু হয় কিন্তু ইয়াতো ইয়েলো হৈ গৈ আছে মানে ওমকাৰ কৰি থাকোতে অংশটোৱে ডিএক্টিভ হৈ গৈ আছে
এইকেইটা হৈছে আমাৰ মগজুৰ এনেকুৱা কেইটামান অংশ যিয়ে আমাৰ দৈনন্দিন জীৱনত প্ৰধান কাম সহায় কৰে। সেয়া লাগিলে ডিচিশন মেকিং হওক, কনচিয়াছনেছ হওক, বা বডি কণ্ট্ৰল হওক, বা নেভিগেশ্যনে হওক, এই গোটেইকেইটা কিন্তু ফাংচন ডিএক্টিভ হৈ গৈ আছে। অহংকাৰৰ ছবিটোত এই ফলাফলটো প্ৰয়োগ কৰিলেই বুজিব পাৰিম। সমাধি স্থানত পাই গৈছিলে, অৰ্থাৎ সম্পূৰ্ণ ডিএক্টিভ হৈ গৈছিলে। ডিএক্টিভ হৈ গ'ল মানে কি? সমাধিৰ অৰ্থ কি? সমাধি মানে হৈছে মগজুত যাতে একো ইন্দ্ৰিয়ৰ চিন্তাই নাহে, সকলো চিন্তাই অফ হৈ যায়। আৰু সেয়াইতো আমি চেষ্টা কৰিব লাগে। মেডিটেশ্যনত কি কৰা হয়? সমাধিত যাবৰ কাৰণে পাৰ্মানেণ্টলি যাতে সমাধিত থাকিব পাৰো সেয়াই চেষ্টা কৰা হয়। বিজ্ঞানে এইটো প্ৰমাণ কৰি দেখুৱালে যে ওমকাৰ কৰিলে মগজুৰ সকলো অংশ বন্ধ হৈ যায় আৰু সমাধিৰ স্থানলৈকে গুচি যায়। এতিয়া আমি ওমকাৰৰ নিয়ম বুজিলো, বিজ্ঞানৰ ফলাফল বুজিলো। এতিয়া আমাৰ জীৱনৰ সমস্যা সমাধানত ই কেনেকে কাম কৰে সেই কথা আলোচনা কৰো আহক। এতিয়া আপুনি আধ্যাত্মিক হ'ব লাগিব, বিজ্ঞানৰ কথা আৰু নাপাতো। প্ৰতিদিনে আপুনি খালী পেটে ওমকাৰ কৰিব। খালী পেটে এই কাৰণে কৰিব যাতে আপুনি লেজি ফিল নকৰে বা টোপনি ভাৱ নাহে। 42 দিনলৈকে কণ্টিনিউ কৰিব। শুই উঠি বিচনাতে কৰিব পাৰে, আৰামদায়ক হিচাপে বহি লওক। কোনো ধৰণৰ মুদ্ৰা বা কোনো পজিশ্যনৰ কোনো একো কথা নাই, কাৰণ আমি বিশেষ সাধনা কৰিবলৈ যোৱা নাই। জাষ্ট আমি বেছিক এটা মেডিটেশ্যন আৰম্ভ কৰিব লৈছো। গতিকে আপুনি যদি পদ্মাসনত বহিব নোৱাৰে তেতিয়াহ'লে ভৰিত ভৰি তুলি যিকোনো পজিশ্যনত বহি লওক আৰু 15 ছেকেণ্ড ৰুল আমি যিটো আলোচনা কৰি আহিছিলো সেই ৰুলত আপুনি ওমকাৰ কৰিব। ইম্পৰ্টেণ্ট কথাটো হ'ল আপুনি 42 দিনলৈকে কণ্টিনিউ কৰিব আৰু কমফৰ্টেবল পজিশ্যনত বহি ল'ব। আৰু কেনেকে কৰিব চাওক। মোৰ হাতৰ আঙুলিত আপুনি 15 ছেকেণ্ডটো কাউণ্ট কৰি ল'ব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকে 15 ছেকেণ্ড আপুনি কাউণ্ট কৰি ল'লে 1 2 3 4 5 ছেকেণ্ড কি কৰিব? ক'ব। নেক্সট 5 ছেকেণ্ড আপুনি কি ক'ব? ক'ব। নেক্সট 5 ছেকেণ্ড আপুনি কি ক'ব? ক'ব। চাব। নেক্সট 15 ছেকেণ্ড ৰেষ্ট, মানে সমাধিত থাকিব। চাব, আকৌ মই কৰি দেখুৱাইছো। 5 ছেকেণ্ড 5 ছেকেণ্ড 5 ছেকেণ্ড নেক্সট 15 ছেকেণ্ড মনে থাকিব, একো নক'ব। চাব, বুজিলেনে? প্ৰথম কেইদিন আপোনালোকে আঙুলিত হিচাপ কৰিব, তাৰ ব্যতিক্ৰম নকৰিব। 15 ছেকেণ্ড 15 ছেকেণ্ড শান্তি, 15 ছেকেণ্ড 15 ছেকেণ্ড শান্তি, এনেকে 4-5 বাৰ কৰিব। তাৰ পিছত দেখিব শান্তিৰ 15 ছেকেণ্ডটো লাহে লাহে বাঢ়ি যাব ধৰিছে আৰু এটা সময়ত এনেকুৱা লাগিব যে বুলিবলৈ মন নাযাব। মই শান্তিত আছো, মই এনেকে ভালে আছো, মই কমফৰ্টেবল হৈ আছো, মোৰ ভাল লাগি আছে, মই শান্তি অনুভৱ কৰি আছো। এনেকে ব্ৰেইনটোৱে অৰ্থাৎ আপোনাৰ সমাধিত থাকিবলৈ চেষ্টা কৰি আছে। আমি কি কৰিছিলো? ওমকাৰ সমাধি, ওমকাৰ সমাধি, ওমকাৰ সমাধি। আমাৰ মূল উদ্দেশ্যটোৱে হৈছে পাৰ্মানেণ্টলি আমি সমাধিত থাকিব পৰাটো। আজিকালিৰ সাংসাৰিক মোহমায়াৰ পৰা সমাধিত থাকিব পৰাটো এটা ডাঙৰ এচিভমেণ্ট। আমাৰ জীৱনটো সুন্দৰ হৈ পৰিব, কিয়নো আমাৰ সমাধিত থাকিলে আমাৰ ব্ৰেইনটোৱেও বাকী ফাংচনবিলাকো সুন্দৰকৈ কৰিব পাৰে। ওমকাৰ কৰিব, সমাধিত ৰেষ্ট কৰিব, ওমকাৰ কৰিব, সমাধিত ৰেষ্ট কৰিব।
এনেকৈ গৈ গৈ এটা সময়ত এনেকুৱা হ'ব আপুনি ওমকাৰ নকৰিলেও মাইণ্ডটো ডিএক্টিভ হৈ ৰাখিব পাৰিব। আপোনাৰ যেতিয়া বিচাৰে তেতিয়া সমাধিত গুচি যাব পাৰিব। যিয়েই আপুনিও চেষ্টা কৰি চাব। 5 পৰা 6 বাৰলৈকে ওমকাৰ কৰিব, শান্তি, ওমকাৰ কৰিব, শান্তি, ওমকাৰ কৰিব, শান্তি। এটা সময়ত এনেকুৱা আহিব যে আপোনাৰ চকু মেলিবলৈ মন নাযাব। আপোনাৰ একো চিন্তাই মনলৈকে নহা হ'ব। আপুনি কাউণ্ট কৰিবলৈ পাহৰি যাব। 5 ছেকেণ্ড যে কাউণ্ট কৰিব লগা আছিলে, সেই 5 ছেকেণ্ডটো কাউণ্ট কৰিবৰ ইচ্ছা নাহিব। মানে কি, আপোনাৰ মাইণ্ডটোৱে চাৰিওফালৰ পৰা ডিএক্টিভ, অৰ্থাৎ ই সমাধিত থাকিব চেষ্টা কৰিব। আশা কৰোঁ মই বুজাব পাৰিছোঁ। মই নিজেও সমাধিত থাকিব শিকিছোঁ। এইবিলাকৰ কাৰণে এজন গুৰুৰ প্ৰয়োজন হয়, কিন্তু আজিকালি বিজ্ঞানৰ যুগ, গতিকে মই আপোনালোকলৈ লৈ আহিলোঁ। আপোনালোকেও 2-4 জনলৈকে আগবঢ়াই দিয়ক। এয়াই হৈছে আমাৰ আধ্যাত্মিক সংস্কৃতি।